নমস্কাৰ আজি আপোনালোকক মণি ব্যৱহাৰ কৰি কি ধৰণেৰে দহি গুঠে তাকে ভিডিঅ'টোৰ জৰিয়তে দেখুৱাব বিচাৰিছোঁ। দহি বাতিবৰ বাবে প্ৰথমে নিজৰ পচন্দৰ জিৰো প্লাই ঊল সূতা বা পদ্মিনী সূতা নেচা হিচাপত কিনি ল'ব আৰু এই নেচা সূতাখিনি ভিডিঅ'টোত দেখুৱাৰ ধৰণেৰে এটা নিৰ্দিষ্ট দূৰত্বত কাটি ল'ব। চাওক কি ধৰণেৰে কাটিছোঁ। আপোনালোকে দহিটো যিমান দীঘল কৰিম বুলি ভাবিছে তাতকৈ অলপ বেছি দীঘল কৰি সূতাখিনি কাটি ল'ব। এতিয়া দহি বাতিবলৈ লোৱা চাদৰখনৰ আগত ভিডিঅ'টোত দেখুৱাৰ ধৰণেৰে একোটা নিৰ্দিষ্ট দূৰত্বত কলমেৰে দাগ চিন দি ল'ব। দাগ চিনটো এই কাৰণত দিয়া হৈছে যাতে দহিকেইটাৰ দূৰত্বটো কম বেছি হৈ নাযায়। এতিয়া এটা বেজিত দুডলীয়া বা তিনিডলীয়া কৰি সূতা ভৰাই ভিডিঅ'টোত দেখুৱাৰ ধৰণে চাদৰখনৰ ওলোটা ছাইডৰ পৰা সেই যিটো দাগ চিন দিছিলে সেই দাগ চিহ্নটোৱেদি উলিয়াই আনিব আৰু এতিয়া এটা মণি বেজিটোৰ ভিতৰেদি ভৰাই দিব। চাওক কি ধৰণেৰে ভৰাইছোঁ। এতিয়া যিখিনি নেচা সূতা কাটি থৈছিলে সেই সূতাখিনি সমানে ভাগ কৰি ল'ব। আপোনালোকৰ কিমান শকত কৰে সেইটো নিজৰ কথা, যিমানেই শকত কৰিব সূতাৰ পৰিমাণো সিমানেই বেছি লাগিব। চাওক মই এনেদৰে নেচা নেচা কৰি লৈছোঁ। দহিবিলাক যদি আপোনালোকে বেছি ঘন কৰে তেতিয়াহ'লে অলপ ক্ষীণ কৰিব নেচা সূতাখিনি, আৰু যদিহে আপোনালোকে হেৰেঙা কৰোঁ বুলি ভাবিছে তেতিয়াহ'লে যিখিনি সূতা ব্যৱহাৰ কৰিব সেইখিনি অলপ সৰহকৈ ল'ব যাতে দহিটো শকত হয়। এতিয়া যিডাল সূতা আপোনালোকে মণিটোৰে সৈতে চাদৰখনত সুমুৱাই লৈছিলে এতিয়া তাৰ ওপৰত চাওক এই ধৰণেৰে ওপৰত এই নেচা সূতাখিনি দি দিব। চাওক কি ধৰণেৰে দিছোঁ। যিখিনি নেচা সূতা কাটিছিলে সেইখিনি সূতাডালৰ ওপৰত দিব। চাওক আৰু এনেদৰে সূতাখিনি এটা ভাঁজ কৰি দিব। আকৌ পুনৰ মণিটোৰেদি আকৌ সূতাডাল পুনৰ সুমুৱাই দিব। চাওক আৰু এবাৰ হাতেৰে অলপ টানি দিব যাতে দহিটো চাদৰখনৰ গুৰিলৈ চাপ খাই যায়। ঠিক এনেদৰে এতিয়া আপোনালোকে মণিটোৰ গুৰিত পুনৰ এটা গাঁঠি দি দিব। চাওক এই ধৰণে গাঁঠি দিয়াটো জৰুৰী, নহ'লে ৰছীডাল হয়তো ইফাল সিফাল হৈ যাব পাৰে। এনেদৰে গাঁঠি দিলেহে দহিটো একে ঠাইতে থাকিব। চাওক এনেদৰে দহিটোৰ গুৰিত এটা গাঁঠি দি দিব আৰু এইদৰে গাঁঠিটো দি হোৱাৰ পাছত পুনৰ সেই মণিটোৰ একেবাৰে কাষেদি চাদৰখনৰ যিটো মুকুটাই চিলাই লৈছিলে সেই মুকুটাই চিলাই লোৱা ফালেদি পুনৰ বেজিটো সুমুৱাই আকৌ যিটো আপোনালোকে দাগ চিন দি লৈছিলে সেই দাগ চিহ্নৰেদি বেজিটো উলিয়াই দিব। চাওক এইটো মই 2 নম্বৰ দহিটো আপোনালোকক কৰি দেখুৱাইছোঁ। আপোনালোকে ৰছীডাল উলিয়াই অনাৰ পাছত ৰছীডাল অলপ টানি দিব আৰু চাওক এবাৰ মই দ্বিতীয় দহিটো গুঠি দেখাইছোঁ। পুনৰ আকৌ ৰছীডালেদি মই মণিটো সুমুৱাইছোঁ, নেচা সূতাখিনি লৈছোঁ আৰু নেচা সূতাখিনি সূতাডালৰ ওপৰত থৈছোঁ। চাওক এনেদৰে দেখিছে আপোনালোকে। এতিয়া চাওক এনেদৰে আপোনালোকে গুৰিলৈ চপাই দিব। এতিয়া মই পুনৰ মণিটোৰ ভিতৰেদি আকৌ সূতাডাল ভৰাই নিছোঁ আৰু সূতাডাল ভৰাই নিয়াৰ পাছত দহিটো আপোনালোকে গুৰিলৈ চপাই দিব আৰু এতিয়া পুনৰ মই মণিটোৰ কাষত বা দহিটোৰ কাষত আকৌ এটা গাঁঠি দিছোঁ। চাওক এনেদৰে আপোনালোকে যিকোনো উপায়েৰে এটা গাঁঠি দি দিব যাতে দহিটো ইফাল সিফাল কৰি নাথাকে। এনেদৰে দহিটোৰ কাষত গাঁঠি এটা দি দিলে দহিটো একে ঠাইতেই স্থিৰ হৈ থাকিব। চাওক মোৰ দহিটোৰ গাঁঠি দি হৈ গৈছে। এতিয়া মই পুনৰ আনবিলাক য'ত দাগ চিন দি থৈছিলোঁ সেই গোটেইকেইটা দহিয়েই ঠিক একেধৰণে মই গুঠি পেলাম। মোৰ আটাইকেইটা দহি গাঁঠি প্ৰায় শেষ হৈ গৈছে। চাওক দহিকেইটা কিন্তু এনেকৈ থৈ দিলে নহ'ব। ইয়াৰ পিছত পুনৰ যিকেইটা দহি গুঠিলোঁ তাৰ ওপৰত আকৌ আমি গাঁঠি দিব লাগিব। দহিকেইটাৰ ওপৰত গাঁঠি দিবৰ বাবে একেই ৰঙৰ গুলি সূতা ব্যৱহাৰ কৰিব। চাওক মই কমলা ৰঙৰ দহি গুঠিছিলোঁ আৰু তাৰ কাৰণে মই কমলা ৰঙৰে গুলি সূতা লৈছোঁ আৰু এই গুলি সূতাডাল দুডলীয়া বা তিনিডলীয়া কৰি ল'ব। চাওক এই ধৰণেৰে দুডলীয়া বা তিনিডলীয়া কৰি ল'ব।
এতিয়া যিটো দহিত গাঁঠিটো দিব বিচাৰিব ভিডিঅ'টো দেখুৱাৰ ধৰণেৰে হাতেৰে নিজৰ গাৰ ফালে অলপ টানি ল'ব। তাৰপিছত সূতাডাল দহিটোৰ তলৰ ফালে এনেদৰে ভৰাই দিব। চাওক, যিডাল সূতা আমি গাঁঠি দিবৰ বাবে ব্যৱহাৰ কৰিছিলোঁ সেইডাল দহিটোৰ ঠিক তলৰ ফালে সুমুৱাই দিছোঁ। চাওক, এতিয়া মই সোঁ হাতখনেৰে 3 বা 4 পাকমান মই দহিটোৰ ওপৰত গাঁঠি দিম। এনেদৰে দহিটোৰ ওপৰত 3-4 বাৰমান পাক দিয়াৰ পাছত মই পুনৰ বাওঁ হাতৰ সূতাডালৰ লগত সোঁ হাতৰ সূতাডাল আকৌ 3-4টামান গাঁঠি দি দিম। চাওক, এনেদৰে প্ৰথমে আপোনালোকে 3-4 বাৰমান ভালদৰে পকাব, খুব টানকৈ পকাব। চাওক, এতিয়া মই বাওঁ হাতৰ সূতাডালৰ লগত সোঁ হাতৰ সূতাডাল লৈ গাঁঠি দিছোঁ। এনেদৰে গাঁঠি 3-4টামান দিব। চাওক, মোৰ গাঁঠি দি হৈ গৈছে। আৰু এইদৰে গাঁঠি দি হোৱাৰ পাছত আপোনালোকে দহিটোৰ সমান দীঘলকৈ সেই সূতাডাল কাটি দিব। মই পুনৰ আকৌ এটা দহি গাঁঠি দি দেখুৱাব বিচাৰিছোঁ। চাওক, আপোনালোকে প্ৰথমে দহিটোৰ তলৰ ফালে সূতাডাল এনেদৰে ভৰাই ল'ব। এতিয়া বাওঁ হাতখনে সেই সূতাডাল ধৰি থাকিব আৰু সোঁ হাতখনেৰে দহিটোৰ ওপৰেদি মেৰিয়াই 3-4 পাকমান এনেদৰে খুব টানকৈ পকাব। চাওক, এনেদৰে আপোনালোকে খুব টানকৈ পকাই ল'ব। এতিয়া আপোনালোকে বাওঁ হাতৰ সূতাডালৰ লগত সোঁ হাতৰ সূতাডালেৰে পুনৰ 3-4টামান গাঁঠি দি দিব। এনেদৰে আপোনালোকে চাদৰখনৰ গোটেইকেইটা দহিয়ে ভালদৰে গাঁঠি দি ল'ব। মোৰ ইতিমধ্যে গোটেইসমূহ দহি গাঁঠি দি হৈ গৈছে। এতিয়া আপোনালোকে যিসমূহ দহি গুঠিছিলে সেইকেইটা চাওক বহুত বেছি দীঘল হৈ আছে বা অলপ অগা পিছা নিচিনা হৈ আছে। এতিয়া আমি শেষ ষ্টেপ হিচাপে এই আটাইকেইটা দহি এটা সমান দূৰত্বত ভালদৰে কাটিব লাগিব। চাওক, আৰু আপোনালোকে দহিটো কিমান দীঘল কৰে সেইটো আপোনালোকৰ নিজৰ কথা। মই অলপ অলপ কাটি দিছোঁ আৰু এনেকৈ অলপ কাটি দিলেহে কিন্তু দহিকেইটা দেখিবলৈ ভাল হয়, নহ'লে কিছুমান অলপ সূতাবিলাক দীঘল চুটি তেনেধৰণৰ হৈ থাকে। এতিয়া গোটেইকেইটা দহিয়েই সমান চাইজৰ হৈ পৰিব। মোৰ ইতিমধ্যে গোটেই চাদৰখনতে দহি গুঠি হৈ গৈছে। চাওক, এয়া আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই মণি ব্যৱহাৰ কৰি কি ধৰণেৰে দহি গুঠে তাক ভালদৰে বুজিব পাৰিছে। এনেধৰণৰ আপোনালোকে যদি আৰু বেলেগ ধৰণৰ দহি বটা শিকিব বিচাৰে তেনেহ'লে প্লিজ আপোনালোকে কমেণ্ট কৰক আৰু কেনেধৰণৰ দহি বটা শিকিব বিচাৰে তাকো জনাওক।